সো হেল্ল' গাইজ, বহুত দিন পিছত তোমালোকৰ ওচৰত আহিলোঁ গাইজ। বহুত দিন হৈ গ'ল গাইজ, মই ভিডিঅ' দিব পৰা নাই গাইজ, কাৰণ মোৰ চেনেলত দুটা ষ্ট্ৰাইক আহি গৈছিল আৰু এতিয়া বাৰু শেষ হ'ল, সেইকাৰণে মই আকৌ ভিডিঅ' দিব আহিছোঁ। দুটা ষ্ট্ৰাইক আহিছিল, সেইকাৰণে মই ভিডিঅ' দিয়া নাই গাইজ। বাৰু আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, সৰু সুৰা এটা ভিডিঅ' বনাই তোমালোকক আজি দেখাবলৈ ওলাইছোঁ আৰু সৰু অলপমান ইনফৰ্মেশ্যন তোমালোকক দি দিলোঁ। ঠিক আছে গাইজ, ব'লা তেনেহ'লে গাইজ আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' গাইজ প্ৰথমতে এটা সৰু মই নাই কি কৈছে তোমালোকে এবাৰ শুনাম, মানে ইয়াতে হিন্দীতে কৈছে, মই এছামিছে ৰিপ্লাই দিম। ঠিক আছে গাইজ, কি কৈছে বাৰু এবাৰ শুনাম। गाइस, मैं अपनी उंगलियों का इस्तेमाल करते करते बहुत थक चुकी हूँ। अब मैं चाहती हूँ कोई मुझे अपना दे। कोई देगा मुझे अपना? Women. बताओ कोई देगा? जो भी जिसको भी देने का इच्छा है वो इसके बाद चला जाओ। কোনে কোনে এইবিলাক কৰিব বিচাৰা তেনেহ'লে যোৱা ভণ্টিটোৰ ওচৰত, ভণ্টিটো একদম খুচি হৈ যাব, একদম মজা পাই যাব। যে ইচ্ছুক আছে সিয়ে যোৱা এতিয়াই। ৰ'ব গাইজ, এই ভণ্টিটো এটা ভিডিঅ' বনা নাই, বহুত ভিডিঅ' বনাইছে। তাৰ ভিতৰত এটা ভিডিঅ' মই উঠাইছোঁ, সেইটো মিয়া খলিফাৰ কথা কৈছে। মিয়া খলিফাৰ কথা কৈছে, आइए देखते हैं बैठचंद मजा आएगा। এইটো ভিডিঅ' তোমালোকে এবাৰ চোৱাচোন, কি কৈছে এবাৰ চাওঁ আমি। गाइस, पहले के लोग कहते थे कि एक म्यान में दो तलवारें रह नहीं सकती, लेकिन गाइस ये बात मियां खलीफा ने गलत साबित कर दी। उसने बताया कि एक म्यान में कई तलवारें जा सकती हैं और रह भी सकती हैं। ठीक है। তোমালোকে বুজিয়ে পাইছা এইটো মানে কি হয়। যে ইচ্ছুক আছে তুমি এই ভণ্টিটোৰ ওচৰত গ'লে, মানে 10জন গ'লে একো নহয়, মজা পাই যাবা। চ' গাইজ, এই ভণ্টিটোক দুটা ভিডিঅ'তে মই ৰিপ্লাই দিলোঁ আৰু এই ভিডিঅ'টো দুটা ভিডিঅ' দি আমি আজি ষ্টাৰ্ট কৰিছোঁ। দুটা ভিডিঅ' দি এণ্ড কৰিম, কাৰণ মই আগতে কৈছোঁ গাইজ সৰু সুৰা এটা ভিডিঅ' মই দিবলৈ আহিছোঁ। চ' গাইজ তোমালোকে ভালে থাকা, আজিৰ কাৰণে বাই বাই গাইজ। লগ পাম একদম ধামাকা ভিডিঅ' লৈ নেক্সট ডে।